আজি আমাৰ মাজত উপস্থিত আছে অসমৰ যুৱ প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত কবি ৰঞ্জিত পাটগিৰি। তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি ঘৰৰ পৰা এটি কবিতা আমালৈ প্ৰেৰণ কৰিছে। গতিকে আহক পলম নকৰি আমি ৰঞ্জিত পাটগিৰিৰ এই কবিতা উপভোগ কৰোঁ। নমস্কাৰ, মই স্বৰচিত কবিতা এটা পাঠ কৰিব লৈছোঁ। কবিতাটিৰ নাম আউসী। পানীত পৰা বেলি বেঢ়ি কুটি আছে এজাক দৰিকণাই। পানীত পৰা বেলি বেঢ়ি কুটি আছে এজাক দৰিকণাই। লমালমে উৰিছে অৰণ্যৰ আন্ধাৰ। সপোনত কোনে দিলে সতৰ্কবাণী? ফুলবোৰ নিচিঙিবা, এতিয়াও বহু মানুহ মৰিবলৈ যি আছে। ৰিক্সাৱালাই ৰিক্সাৰ কথা ভবা নাই, ঠেলাৱালাই ঠেলাৰ। চালকে চাবিলৈ মনত পেলোৱা নাই, দিন হাজিৰা কৰাবোৰে কামলৈ। বৰষুণক লৈ চিন্তিত হোৱা নাই, বাৰিষাৰ ব্যস্ত কৃষক। বজাৰৰ খালী মোনা চিপ লৈ ওলমিছে গজালত। বজাৰৰ খালী মোনা চিপ লৈ ওলমিছে গজালত। তেলৰ বটল, নিমখৰ টেমা, পাচলিৰ পাত্ৰ, একো এটাৰ মুখলৈ চাব নোৱাৰি অফন্দি আছে অভিমানত। মানুহ গৃহবন্দী, তলাবন্দী ঈশ্বৰ। মানুহ গৃহবন্দী, তলাবন্দী ঈশ্বৰ। মেঘৰ তলে তলে চৰাই, নে চৰাইৰ ওপৰে ওপৰে উৰে মেঘ। জিৰাফৰ ডিঙিয়ে ঢুকি নাপায় আকাশৰ জোন। জিৰাফৰ ডিঙিয়ে ঢুকি নাপায় আকাশৰ জোন। মাথো ভাবি আছোঁ, পাৰ হ'লে মহামাৰীখন কিদৰে থাকিব জীয়াই খাটি খোৱাজন। ধন্যবাদ।